তো হে গাইজ গুড মৰ্ণিং আজি একদম ৰাতিপুৱা বৰ্তমান 7টা বজা নাই মই ৰেডি হৈছোঁ ক'বালৈ যাবলৈ আজি মই যাম কাৰ্বি আংলং লাংহিঙলৈ তাত যিহেতু মানে আমাৰ মিটিং এটা আছে এক্সিকিউটিভৰ বোলে তো মোকো ওলাবলৈ ক'লে যিহেতু ওলাবলৈ বুলি কোৱাত ওলাইছোঁ তো যাওঁ আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম যলৈ যাম অকণমান জেগাবিলাক দেখুৱাই যাম বাৰু তো আপোনালোকেও বলক মোৰ লগত আজি লাংহিঙলৈ যাওঁ তো গুড মৰ্ণিং মই এঞ্জেলিন বি ব্লগ পুনৰবাৰ মোৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ খবৰ ভাল আৰু একদম মই বিন্দাছ আছোঁ আপোনালোকেও ভালেই থাকক আৰু মোৰ ভিডিঅ'টিক আপোনালোকে মৰম দিব বুলি আশা কৰি তো বলক যাওঁ তো এতিয়া গাড়ীত উঠি গৈ আছোঁ বেলিটো পোহৰ আমি অলপ নামিলোঁ নামি এই হাল বাগান ওচৰতে নামিছোঁ আৰু চাহ খাই লওঁ আমি চাহ বনাই ঘৰৰ পৰাই আমি এতিয়া চাহ খাম খালে ইয়া মাইনুৱে ওলাই আছে জেঠাই ৰৈ আছে তো চাহ খাই লওঁ सुबह सुबह ब्रेकफास्ट जंगल के साथ बोले जंगल के साथ फोटो এটা লৈ লোৱা তো তাতে গৈ পালোঁ আৰু গৈ পাই এতিয়া উভতিও আহিলোঁ আৰু মিটিংটো আপোনালোকক দেখুৱাবলৈ নোৱাৰিলোঁ যিহেতু আমাৰ গৈ পাওঁতে দেৰি হ'ল মিটিং ষ্টাৰ্ট হৈ গৈছিলে সেইটোৰ কাৰণে মই আহি গ'লো তোক চালোঁ তোক দেখাই না দেৰিও হৈ গৈছে আহি গ'লো তই আহাই নাই দেখোন যোনখিনি এড্ৰেছটো দিছিলি গাইজ তো মই এতিয়া ওলাইছোঁ আজি বিয়াৰ মেকআপ এটা আছে কাকোবাৰ লগত যাব লাগে ধুমা ধুম মানে ওলাই আহিছোঁ মই একো কৰা নাই জাষ্ট চুলিখিনি আঁচুৰিছোঁ আৰু এনেকৈ আহি গৈছোঁ আৰু সন্ধিয়া হ'ব সেইটো কাৰণে জামচুটটোৱে লগাই ল'লোঁ আৰু এতিয়া ওলাই গৈ আছোঁ তাৰ ৰাতিপুৱা মোৰ মানে সময় নহয় একচুৱেলি টিউশ্যন থাকে ন টিউশ্যন কৰি মেলি চ' এইবাৰ নাপাওঁ কেনেকুৱা লাগিছে নাজানো আৰু তো বলক